ভাগৱত পাঠ উদযাপনৰ অন্তত সুদূৰ আমগুৰিৰ ৰেলৱে কলনীৰ পৰা অহা ভক্তসকলে আজি আপোনাৰ সবৰ ওচৰত এভাগী ভাগৱতৰ নাট প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অগ্ৰসৰ হৈছে। আমি এই নাটভাগ মাত্ৰ এই দুটা কথাৰে সামৰি আমাৰ দ্বাৰা এই নাটভাগ উদ্বোধন কৰা হৈছে বুলি ঘোষণা কৰা হ'ল। আৰু আমি মাধৱপুৰুষৰ এষাৰি ঘোষাৰে সদৌতিৰ চৰণত আমাৰ সহস্ৰকোটি অপৰাধ ভঞ্জনৰ অৰ্থে এভাগী সেৱা ধৰা হৈছে। সৰ্বদাই দুখানি চৰণৰ আশ্ৰয় কামনা কৰি সমূহ সদৌতিলোকে পুনশ্চবাৰ সেৱা জনাই আমি এবাৰ কৈছোঁ। সমস্তজনে তেখেতলোকে সুদূৰামগুৰিৰ পৰা আহি আজি আমাৰ মাজত যি নাট প্ৰদৰ্শন কৰিব, সমস্তজনে ধীৰে সুস্থিৰে এই নাট উপভোগ কৰিব বুলি কামনা কৰি আমি এভাগী আপোনাৰ সবৰে চৰণত সেৱা ধৰা হৈছোঁ।
Tagereta tun khidi tageret নারীৰ ৰূপ লোৱাৰ পৰিৱৰ্তে অন্য ৰূপতো ল'ব পাৰিলহেঁতেন। আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ মোহনীয় দুৰ্বলতা সেই কথা নহয় প্ৰভু। আচলতে আমাৰ উদ্দেশ্য বেলেগ। আমি সংঘৰ্ষ সেই কথাটো নিবিচাৰোঁ। সংঘৰ্ষৰ মাজেদি নতুনৰ সৃষ্টি হোৱাটো আমি দেৱতা আৰু অসুৰ উভয় অমৃত পান কৰা হ'লে সংঘৰ্ষ শেষ হৈ গ'লহেঁতেন। এতিয়া অলপ কাৰণত সংঘৰ্ষ চলি থাকিব আৰু আমিও নতুনৰ সৃষ্টি ঈশ্বৰৰ প্ৰভু আপোনাৰ এই মোহিনী ৰূপে কেৱল অসুৰকহে মোহিব পাৰে, দেৱতাক কিন্তু প্ৰভু কৰিব নোৱাৰে। সেই কথা সঁচা নহয় দেৱতী। আচলতে আমাৰ মোহিনী ৰূপ আমাৰেই মায়া ঈশ্বৰৰ মায়াৰ পৰা ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা। তেন্তে সেয়ে হওক প্ৰভু। না দেৱতী নালাগে। ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে। প্ৰভু নাৰদৰতো কামেই সেয়া। প্ৰভু আমি এতিয়া বিদায়হে লাগিছে। ভাল দেৱতী। জগতৰ ঈশ্বৰ হৈও সৰ্বকালী দৰিদ্ৰ হৈয়ে ৰলো। পৰৱৰ্তী অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাব লগা হৈছে। অৱশ্যে সেইকাৰণে আমাৰ মনত অকণো খেদ নাই। আমাৰ পৰা বৰ লাভ কৰি জগতবাসী সুখী হৈছে, তাতেই আমাৰ পৰম আনন্দ। আমাৰ মোহ নাই আৰু সেয়েহে আমি মায়াৰ অধীন নহয়। নাৰদ আহা। প্ৰভু মোক নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি নাৰদ, আমাক জানো কেতিয়াবা তুমি মায়াৰ বন্ধনত পৰা দেখিছা? প্ৰভু আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, আপুনি আকৌ মায়াৰ বন্ধনত কেনেকৈ সোমাব প্ৰভু? তুমি কাৰ মায়াৰ কথা কৈছা নাৰদ? নাৰায়ণ 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 বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু। বিষ্ণুৰ মায়া? হয় প্ৰভু, যি নাৰায়ণ বিষ্ণুৱে অসুৰক অমৃতৰ পৰা বঞ্চিত কৰিবৰ বাবে
মায়াময় মোহিনী ৰূপ ধাৰণ কৰিলে সেই মায়াময় মোহিনী ৰূপডাল আপুনি দেখিছে প্ৰভু নাৰায়ণ মোহিনী ৰূপ ধৰিলে হয় প্ৰভু ভালকৈ বুজাই কোৱাচোন না অলপ প্ৰভু সমস্ত মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল সেই অমৃতক অসুৰৰ পৰা বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মায়াময় মোহিনী ৰূপ ধাৰণ কৰিলে আৰু সেই মায়াময় মোহিনী ৰূপত অসুৰ ভুল গৈ থাকোঁতেই দেৱতাই অমৃত পান কৰি অমৰ হৈ গ'ল সঁচানে না সঁচা হলেও এই মায়াই আমাক স্পৰ্শ কৰিব নোৱাৰে প্ৰভু অনেক সময়ত কথা আৰু কামৰ মাজত সম্পৰ্ক নাথাকিবওতো পাৰে মই জিতেন্দ্ৰীয় নাৰায়ণ মই কামদেৱক ভস্ম কৰি থৈছো নাৰায়ণৰ মায়াই মোক একো কৰিব নোৱাৰে মই আজি নাৰায়ণৰ ওচৰলৈ গৈ সকলো পিছলিত নোহোৱাকৈ তেওঁৰ সেই মায়াময় মোহিনীৰ দৰ্শন কৰি আমিও পৰম আগ্ৰহেৰে সেই ক্ষণলৈকে বাট চাম প্ৰভু অসংখ্য বিপৰ্যয় কোনো হয় ধৰিত্ৰী বহুত দিন পাৰ আপুনি কপট অধ্যভাৱ প্ৰকাশ নকৰিব আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ অবিদিত নহয় প্ৰভু অপূৰ্ব নাৰী মূৰ্তি ধাৰণ কৰি আপুনি অসুৰক অমৃত প্ৰভাৰ পৰা বঞ্চিত কৰিলে সেই নাৰী মূৰ্তি দৰ্শন কৰিবৰ নিমিত্তে আমি আপোনাৰ কাষলৈ আহিছো আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক প্ৰভু সেই কাৰ্যৰ পৰা বিৰত হ'ব ভাল হ'ব ভোলা না আচলতে আমাৰ নাৰী মূৰ্তি আমাৰেই মায়া শক্তি সেই শক্তিৰ আগত আপুনি বিচলিত হলে জগত শক্তিৰ আগত আপুনি হাৰিয়াতৰ কাপটোৱে আমি ভগৱানকে ভস্ম কৰিছো এই ত্ৰিজগতত এনে কোনো মায়া শক্তি নাই যিয়ে মহাদেৱক মহিব পাৰে তেন্তে আমি কোনো প্ৰকাৰেই জগৰীয়া নহয় খন্তেক অপেক্ষা কৰা ভোলা না দেখিছো খোৱা হৰিণী নয়নী যাক দেখি নাই মোৰ দেহ তৰণী তোৰ দেখিছো খোৱা হৰিণী নয়নী দেখি নাই মোৰ দেহ তৰণী ভৰি যাব এখনতে কৰোৱা তুমি চাপি আহা মোৰ ভৰি যাব এখনতে কৰোৱা দেখিলে কি কাণ্ডখন হ'ল খোৱা বালিৰ অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি প্ৰভুৰ পূজা ভাৱ কৰি যেনে তেনে টকা বামুণে পেটৰ ভাত মুঠি মোকলাই আছিল আজি তাৰো তেনে বিকাশন ভাগি ইয়ালে বাৰু প্ৰভুৱে লাজ মান সকলো এৰি সুন্দৰী পাছে পাছে দৌৰি ফুৰিব লাগেনে হাতত সুন্দৰ মন নাই
চাপিয়া প্রাণ মোরা ভরি যাবা এখনতে করুয়া কাহিনী প্রসার করো, প্রসার করো, প্রসার করো। বিদুরা আরে হগে আমি কোনো কালে দিগ্বিজয় করি পিতৃ পিতামহের এরি হয়ে রাজ্যের বিদ্যুৎ জগতে জগতে এখন আমার পুজো করব পুরো মন্ত্র ভক্তি করব বড় আনন্দের কথা ভাই, বড় আনন্দের কথা। বড় তোমার যাত্রা হলে মই সজাই দিন আলোচন করবে বলা বলা বড় কি উপভোগ করিব মহান বিদু চোখ নকৰো কথা বিচিত্ৰ বিধুলীলা কোনেও নাজানে, কোনে জানে আপোনাৰ জীৱনত সেই সৌভাগ্য হয় নাই নাই বিদু এনে অনুৰাগ আশাৰে মোৰ মনত যাতনা নিদিবা বিদু। রয়ন মাঝে বিদুর প্রবে হিলা রে পরম পিতা পরমেশ্বর তোমার শরণার্থে কত শমং প্রশান্তং সুমুখং দীর্ঘসারো চতুর্ভুজং সুসারো সুন্দরগ্রীবং শুকপুলং সুস্মিতম শমনকর্ণৈন্যস্তস্ফুরन् মকরকুণ্ডলম হেমম্বরং ঘনশ্যামং শ্রীবৎস শ্রীনিকেতনম
শঙ্খ চক্র গদা পদ্ম বনমালা বিভূষিতম নূপুরৈ পীলসৎ পাদং কৌস্তভ প্রভয়যুতম দুম্মাৎ কিরীটকটকটি সুতঙ্গতযুতম সর্বঙ্গ সুন্দরং হৃদং প্রসাদ সমুখে ক্ষণং সুকুমারং ভিধ্যায়েৎ সর্বঙ্গ সুমানুদধৎ ইন্দ্রাণীন্দ্রভ্যো মনস কৃষ্ণতন মনঃ ইন্দ্রাণীন্দ্রভ্যো মনস কৃষ্ণতন মনঃ হরি ওম হরি ওম হরি ওম হরি ওম হরি ওম হরি ওম আমার বিপদ করেছিল ধৃতরাষ্ট্র জন্মান্ধ বৎস হিসাবে যদিও রাজ সিংহাসন আৰোহণ কৰিছে ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই পৰৰ হাতত ধৰি ইফাল সিফাল কৰিব দ্বিতীয় পুত্ৰ পাণ্ডু সি হ'ল জ্ঞাতিযুক্ত আৰু বিদুৰক দাসী পুত্ৰ বুলি আজি সমগ্ৰ বিশ্বই হাঁহিবৰ পৰম ধৰ্মপুত্ৰ আৰু সেই ধৰ্ম তুমি ৰক্ষা কৰিবই লাগিব মৃত্যু আমি বিচাৰি যাব নালাগে পুত্ৰ সময় যেতিয়া আহিব মৃত্যুৰ পৰা হাত সাৰিব পৰা শক্তি কাৰোৱেই নহয় আৰু বিদুৰত পৰা হিমনাথ বিদুৰ তপস্যা কৰিবলৈ অৰণ্যলৈ গৈছে তপস্যাত পৰম শক্তি লাভ কৰি দিগ্বিজয় কৰাৰ তাৰ প্ৰবল ইচ্ছা সেই ক্ষেত্ৰত মই বিদুৰক বাধা দিয়া নাই পিতৃদেৱ যি কাম মোৰ দ্বাৰা নহ'ল সেই কাম তাৰ দ্বাৰা হয় মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰিব পৰা কিবা উপায় নাই সাধাৰণভাৱে অন্ধজনে দৃষ্টি লাভ কৰাৰ কোনো উপায় নাই দেৱতী নাৰায়ণ তথাপিও ধৃতৰাষ্ট্ৰই যদি পূজা কৰি নাৰায়ণক সন্তুষ্ট কৰিব পাৰে যদি ধৃতৰাষ্ট্ৰই পূজা কৰি নাৰায়ণক সন্তুষ্ট কৰিব পাৰে তেন্তে ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰিবও পাৰে উত্তম দেৱতী মই এতিয়াই নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা কৰিম আপুনি মাত্ৰ মোৰ এই অন্ধ পুত্ৰক তপস্যালৈ যোৱাৰ পথ দেখুৱাই লৈ গৈ আমাক কৃতাৰ্থ কৰক দেৱকী কৃতাৰ্থ কৰক সেই কাম আমি পৰম আনন্দেৰে কৰিম ধৃতৰাষ্ট্ৰই যদি দৃষ্টি লাভ পায় তেন্তে সমগ্ৰ জগতৰে কল্যাণ সাধন হ'ব এতিয়া যাত্ৰাৰ আয়োজন কৰা হওক উত্তম দেৱকী রাম রাম হরি রাম হরি তোলা মূল কি তাকে মই আজিও নিৰ্ধাৰণ কৰিব পৰা নাই জীৱজগতৰ নাম শুনিলে ত্ৰিজগত হয় গম পাবা যাৰ পুত্ৰ হয় সিংহকেতু আৰু ইন্দ্ৰকেতু প্ৰচণ্ড প্ৰতাপ আকাশে মাৰ্গত বিদ্যাৰ ঘৰ লৈ যায় তথাপিতো মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মই নিৰ্ধাৰণ কৰি চাওঁ মেৰামতি আৰু পুত্ৰদেৱৰ লগত আলোচনা কৰি উপযুক্ত কাৰ্য ব্যৱস্থা মই গ্ৰহণ কৰিব
আরে মাঝে রবে আমাদের গণপ্রসঙ্গত প্রণাম মহারাজ অন্ত্রদয় সিংহকে নরেন্দ্রকেতু প্রণাম পিতৃদেব অমরকে আমার রাজ্যর অশান্তির কারণ কিবা নির্ধারণ করিব পারিলাবে নাই মহারাজ অশেষ চেষ্টা করিও ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবিলাকৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো মহাৰাজ স্বর্গের দেবতা দৈত্যর মানব পাতালের নাট্যময় এনে কোনো শক্তি নাই যার ফলত আমার রাজ্য অবিরত ভাবে অপতন ঘটিব লাগিছে আমি সৈন্যসকলক লগলে নতুন অসম্পীয় ভিক্ষুতাহে আহৰণ কৰিব লগা হৈছে গুৰুৰ সভাত চুৰি লাগিছে অনিৰ্দিষ্টকৈ শিক্ষাৰ সৃষ্টি কৰিছে গুৰু মহামাৰীয়ে হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটাইছে পিতৃদেৱ আজি কুমুকীয় ভোজন ঘটিব লাগিছে এই অশান্তিৰ কাৰণ উদ্ধাৰ প্ৰয়োজন হলে স্বৰ্গাও মৰ্ত বিভিন্ন করেন তথাপিত মোর রাজ্যের অশান্তির কারণ মই উদ্ধার করি প্রথমে হেতাম এই সিংহকে তৈরি করি আৰু সেই সময়ত জানাই ইন্দ্রকেতু বহি থাকিব পৃথিৱীৰে হব অন্তমে পৰামৰ্শ মই আজিয়াই পিতৃদেৱে সোণপাতিৰ ওচৰত যাম তেওঁৰ ওচৰত গৈ এবাৰ জানি আহিম মোৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি পুৰা মৃত্যুৰে হেতা দিছে সকলো আলেখ লেখ চাই মধুদানবদারণ দেববরম তোমার শরণে প্রভু করিছু মিনতি দৃষ্টিদান দিয়ামুক পর প্রভু দয়া দৃষ্টির বিহনে নাই জীবনর মায়া পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘবর্ণং শুভঙ্গং লক্ষ্মীকান্तं কমলনয়नं যোগী বিজানগণ্যং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথং ওম হরি হরি ওম হরি হরি ওম হরি ওম হরি তোমার তপস্যাত মই অতি তোমাক মই দৃষ্টি প্ৰদান কৰিম আপুনি মোক দৃষ্টি প্ৰদান কৰিব মই দৃষ্টি লাভ কৰিম মই জগতৰ সৌন্দৰ্য চাবলৈ পাম মই দিগ্বিজয় কৰিম ওলাই যাব পাৰিম প্ৰভু প্ৰভু অজ্ঞান লক্ষণ বন্ধ কৰি এই অধমক অন্ধকাৰ বন্ধনৰ পৰা মুক্ত কৰে প্ৰভু মোক দৃষ্টি প্ৰদান কৰে কিমান দিনৰ কাৰণে তোমাক দৃষ্টিৰ প্ৰয়োজন চাৰিব অকাৰণত বিলম্ব নকৰি মোক দৃষ্টি প্ৰদান কৰক মোক এই অন্ধকাৰ বন্ধনৰ পৰা মুক্ত কৰক চোখ
তুমি মুখে পাহরিবে না। আজি আজি যদি তুমি মুখে দেখান মোর রাজ্যের অশান্তির কারণ মুখ চলাই দিয়া দন্ত ভয়ে জনকুল ব্রহ্মকর সকলকে ফেরার করা তোরে প্রাণীপাত গ্রহণ করে ভোগ সরে পিত আপনার পাপর ফলত জন্ম লাভে করি মই দিয়ে নেপাবে কইলি যে মোৰ ৰাজ্যত অকণো শান্তি নাইকিয়া হ'ল। মই তাকেই জনাবলৈ আহিছো তহঁতকে। কিন্তু তাৰ বাবে তই চৰম ত্যাগ কৰিব লাগিব। বেয়া জানো কৰিব পাৰিব? যিকোনো ত্যাগৰে বাবে প্ৰস্তুতি তদকেতো প্ৰত্যেকে মুহূৰ্ততে মাত্ৰ আপুনি কওক কি কৰিলে মোৰ ৰাজ্যলৈ শান্তি ঘূৰি আহিব? জানতে হ'ল তোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ তোৰ নপুংসক চন্দ্ৰকেতু। যেতিয়ালৈকে তোৰ ৰাজ্যত তোৰ দ্বিতীয় কাৰ্য প্ৰভাৱতী আৰু তাইৰেই নপুংসক সন্তান চন্দ্ৰকেতু থাকিব, তেতিয়ালৈকে তোৰ ৰাজ্যত হ'লে হাতখন কোনেও কাটি নেপেলায়, ভুলডালহে উলিয়াই পেলায়। মই আহিলো। তুমি পূর্ণ করা প্রভু, পূর্ণ করা। পিতৃদেব উত্তর কলিকট অনুগ্রহ। উত্তর তুমি আহিলা। ওই পিতৃদেব কেবল অহাই নহয়, ওই সাধনা সিদ্ধি লাভ কৰি আহিছো পিতৃদেব। সিদ্ধি লাভ কৰি আহিলা এতিয়াও চিন্তার কারণ সব পিতৃদেব বহু তপস্যা সন্তুষ্ট হৈ নারায়ণ নিজের নাম রক্ষা ধন করিলেন করা। হয় পিতৃদেব এতিয়া মই হেলৰ ৰঙে ত্ৰিভুৱন জয় কৰি ঘূৰি ফুৰিব পাৰিম পিতৃদেৱ। কিন্তু পিতৃদেৱ কৃষ্ণ দাদা ধৃতৰাষ্ট্ৰ মহামণি নাৰায়ণৰ পৰামৰ্শ মতে দৃষ্টি লাভৰ কাৰণে তপস্যা কৰি নাৰায়ণক সন্তুষ্ট কৰিবলৈ তেওঁ অৰণ্যলৈ গৈছে। কৃষ্ণ অৰণ্যলৈ গৈছে? হয়, তেওঁ ইমান দিন ঘূৰি নহয়। কোনো প্রয়োজন নাই। অবীক্ষণ অরণ্যর পরে হয়ে ওই অন্ধকার অরণ্যের পরা অন্ধকার জগতের পরা আহিলু। মই দৃষ্টি লাভ করিল দেখতে, মই দৃষ্টি লাভ করিল, মই দৃষ্টি লাভ করিল। তুই সঁচাই দৃষ্টি লাভ সঁচাই কেন নারায়ণ আপনার দৃষ্টি লাভ করিলে? হয় ব্যক্তিদের ভাই নারায়ণ আজ জীবনের প্রথম বারের কারণে যুগল দেখা করছে। আর এই মরণ করে মুখ্য দেখি মই পরম আনন্দ হচ্ছে পিতৃদেব। তোর হাতে দেখি ওর তপস্যা সন্তুষ্ট হয়ে নারায়ণের বুকে নাগ রক্ষা ধরে করিলে প্রণাম। এতিয়া চিন্তার কারণ নাই। আমি দুই হেলার ত্রিভুবন জয় করে ঘুরি ফুরিব পারিম দাদা। নাই ভাই, মই মাত্ৰ 4 মাহৰ কাৰণেহে পৃথিৱীৰ পোহৰ দেখা পাম। হয় ভাই, নাৰায়ণে যেতিয়া মোক সুধিলে ইমান দিনৰ কাৰণে দৃষ্টিশক্তি তোমাক প্ৰদান কৰিব লাগে, মই মাত্ৰ 4 মাহৰ কাৰণে হঠাৎ প্ৰাৰ্থনা জনালো পৃথিৱীৰ হে নাৰায়ণ বিঘ্নং কুর্মে নিত্যং বিঘ্ননাশা প্রতিহন্যতাম। কোনদিন মৃত্যুর ক্ষণ আহিব নোৱাৰে, তাৰ বাবে মই অবিৰত ভাৱে আত্মযজ্ঞ আৰম্ভ কৰিছো। জোৱানৰ দৰে মই ফুল তুলসীৰে দেৱতাৰ পূজাৰ সাধু সন্ত সকলোৱে বৈষ্ণৱ পরীক্ষা জয় অনেক করতার অপরাধ
আজই যজ্ঞের আয়োজন সম্পূর্ণ হয়ে রাজ্যের যাতে কত অশান্তির সৃষ্টি হব নোৱাৰে তার সম্পূর্ণ দায়িত্ব তোমার উপর অর্পণ করি। এটা কথা মনত রাখিবা কর জয় বাহিরের অপরাক্রমণ রাজ্যের ভিতরে লক্ষ্মীরেখা হয় আমার হাতে অর্পণ করেছি। আমি এতিয়াই আপনারা যাত্রা করি এই দায়িত্ব পরম আনন্দে গ্রহণ করবে। আমার কর্তব্য কি হচ্ছে আমি যদি আমার রাজ্য আক্রমণ করে তাহলে সেই আক্রমণ আমি প্রতিরোধ করবো লাগিব। তাহলে বাবাতে আমার সম্ভব আর জন্মর হানি হব তারপর আমার কি লাভ ইয়ার লাভ লোকসানের প্রশ্ন নাই। মিত্র শত্রু শত্রু হবে আর মিত্র মিত্র হবে জ্ঞান করা তুই সকলেই কর্তব্য। আমার বিষয় নেওয়া হচ্ছিল মিত্র ওরা জানতে মিত্র আমিও সেই ধৃতরাষ্ট্রের আগমন রেখে অপেক্ষা করি। আমার মাতৃভাবী মনে আমি ভক্তর ভাতৃ চন্দ্রকেতু হত্যা কৰিব লাগিব ৰাজ্যৰ ভাতৃ অসম্ভৱ পিতা এনে নিদান কাৰ্য আপুনি কেতিয়াও কৰিব নোৱাৰে। আমাৰ উচিত কথাই কৈছো পিতৃৰে পৃথিৱীত এনে কোনো দৃষ্টান্ত নাই য'ত ৰজাই নিজৰে নিৰ্হিৰামৰ পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তি স্থাপন কৰিছে। গতিকে কওক এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি? মহাৰাজ রাজ্যত অশান্তি হলে ৰজাই কি কৰিব? এই অশান্তি দূৰ কৰিব লাগিব। এই অশান্তি দূৰ কৰিবৰ বাবে এই অশান্তি দূৰ কৰিব লাগিব। এই অশান্তি দূৰ কৰিবৰ বাবে নিজৰ আপোনজনক যদি ত্যাগ কৰিব লগা হয় ৰাজ্যত শান্তি প্ৰতিষ্ঠা কৰাটো ৰজাৰ কৰ্তব্য। ইয়াত আপোন বৰ শত্ৰু কেনেকৈ কিন্তু এই কৰ্তব্য মোক সোধাৰ কাৰণটো মই তাতেই হয় আপুনি ৰাজনৈতিক সেনাপতি তেওঁলোকে মান্ত্ৰণা হৈছে। ইয়াৰ অৰ্থ এনেকুৱাই নেকি যে ৰাজ্যত অশান্তি মোৰ বাবে হৈছে? তুমি আমি বুদ্ধিমতী প্ৰভাৱতী যি কথা মই ক'ব লাগিছিল সেই কথা তুমি নিজে যি শুনিছো সকলোবিলাক মই এনে কি কাম কৰিছো যাৰ ফলত ৰাজ্যত অশান্তি আপোনাৰ পুত্ৰ সেই কথাটো জগতে জানে আৰু তাৰ বাবেই এই ৰাজ্যত যত মানুহ অশান্তি নপুংসকে ৰাজ্যত থাকিলে ৰজা প্ৰজাৰ কাৰণে মন্দাত হ'ব নোৱাৰে। আৰু তাত জন্মতীয় মাতৃ হিচাপে তোমাৰ তাক আৰু মোক কি কৰিব স্পষ্ট কৰি নকয় কিয়? একে দুলক্ষণীয় পুত্র আজ এই দুলক্ষণীয় পুত্রকে জন্মতীয় মাতৃ হিসাবে তোমার উভয়কে এই পৃথিবীর
অশান্তিৰ বিহিত বিষয়ে মই দশ নাকাটো দশ আৰু গতি উভয়তে নিষেধ কৰি ভাৰতবংশ স্বামী আমার মোৰ যদি জীয়াই থকাৰ অধিকাৰ নাই নিজেই যাওঁ কিন্তু মই যোৱাৰ আগতে কৈ যাওঁ একজন শান্তিৰ প্ৰতিষ্ঠাৰ নামত আৰু মোক হত্যা কৰি আপুনি সুখেৰে থাকিব নোৱাৰে আপোনাৰ দুখতে এই ৰাজ্য ধ্বংস হ'ব আপোনাক চোখ ধৰি এই দেশৰ প্ৰজাই অভিশাপ দি যাব মোৰে কপাল তুলি এইবাৰ ৰজা ধৃতৰাষ্ট্ৰই দিগ্বিজয়লৈ যাব মই কিবা এটা কৈ আছো তাৰ শুনিছনে নাই তই এইবাৰ ৰজা ধৃতৰাষ্ট্ৰ দিগ্বিজয়লৈ যাব বুজিলি এইবাৰ তোৰ মোৰে দুয়োটাৰে কপাল তুলি পিছে সেই ৰজাটোৰ কপালখন কম নহয় নহয় উপযুক্ত নোহোৱা হোৱা চকুতে পটককে পাই গ'ল নহয় পিছে কি হ'ব কথাতে আছে নহয় বোলে দুটাই দিলেও বিধাতাই নিদিয়ে স্বয়ং ভগৱানৰ কাষতে পাই চকুতে মাত্ৰ 4 মাহ পিছে কি হ'ব এইবোৰ ৰজা ঘূৰি আকৌ তই আৰু মই আলোচনা কৰি লাভ নাই নহয় ব'ল আমি ৰজা ঘৰলৈকে যাওঁ মনোজা ৰজাই সেইসকলৰ লগত মৃত্য কাজ পালন কৰে আৰু যদি কোনোবাই বাধা প্ৰদান কৰে তেন্তে নিজ শক্তি সামৰ্থ্যই ধৃতৰাষ্ট্ৰৰ লগত হস্তিৰ কপালৰ অলংকৃততা ভাল পিন্ধিলে Jagor
কোনো প্ৰয়োজন নাই। তুমি নপুংসক হোৱাৰ কাৰণে ৰাজ্যত অশান্তি হৈছে আৰু সেইকাৰণে ৰাজাই তোমাক বধ কৰিবলৈ মোক আদেশ দিছে। তোমাক জন্ম দিয়াৰ বাবে তোমাৰ আই দুখী। মই যে জীৱনত কিবা কামানি দেখিবলৈ নাপাওঁ, সেয়েহে মই এবাৰ কিতাপ চাই নালাগে বাচা। আমি ৰজাই বিনা কাৰণত নিজৰ পুত্ৰ ভাৰ্যাক হত্যা কৰিবলৈ আদেশ দিব পাৰে। সেই ৰজাক শিক্ষা ৰজাই ৰাজ্যৰ কথা ভাবিবই লাগিব। বিকলাঙ্গ কৰি জন্ম দিলা, বিকলাঙ্গ কৰি জন্ম দিলা। বুকৰ মাজলৈ অনুৰোধ ৰক্ষা কৰিবানে? প্ৰথমে মোক হত্যা কৰি তাৰপাছত মোৰ বাছক হত্যা কৰিবা। পাৰিবানে? প্ৰথমে মোক হত্যা কৰা, নহ'লে মই লাভ হৈ মোক মোৰ শত অপৰাধ মাৰ্জনা কৰিব লাগে। মই ৰাজ হত্যাসী নাই, মই মোৰ কৰ্তব্য কৰিব লাগিব। প্রচন্ড ভক্তিক সাবধান সাবধান মৃত্যুর কারণে অসম্ভব অসম্ভব ধন্যবাদ এই পৃথিবীর পবিত্র শিবায় বিষ্ণুর পায় বিষ্ণবে শিবরূপিণে অনাদি জগদীশ্বয় নমো হরি হরাত্মনে নমো হরি হরাত্মনে নমো হরি হরাত্মনে হরে রাম হরি রাম হরি জয় রাম হরি রাম হরে রাম হরি রাম হরি জয় মাংস
দেখিলাম তোমার কি বল প্রভু প্রভু অমর জবর বদল করি মুক্তি প্রভু দেখিলাম সব মিলে মরি করে দেখি হে হে আমার বর গাঢ় প্রায় করে কিন্তু মই তোমার দুর্ভুল তপস্যা দেখি অতিকে সন্তুষ্ট হয়েছে দেবতা যক্ষ রক্ষ গান হাতত তোমার কিন্তু মনত রাখিবা দেখিলাম যদি কোনো অবিবাহিত পুরুষে হাতত নাগ রক্ষ ধৰি লৈ তোমাৰ লগত যুদ্ধ কৰে তেন্তে তোমাৰ মৃত্যু এতিয়া যোৱা পাতলত ৰাজদণ্ডকে নিৰ্মাণ কৰি মহম সুখেৰে বাস কৰে মই আহিও যুদ্ধ করে দুয়ো বীরে অতি ভয় যুদ্ধ করে
বছর নয় মূল কথা শুনি এছিয়া একে ইয়ার কইলাম খুব দরকার বন্ধ যুবরাজ কিন্তু কি হবে রামদি কি হবে রামদি কিন্তু কেউ ধীরে ধীরে চলি যাই মহারাজ দুঃখর পাতরি হব পারে না হোক লাগিলে এ পাথর কথা সিংহকে মাই বধ করিল কারণ কি মহারাজ ধৃতরাষ্ট্রের দিগ্বিজয় হস্ত রক্ষা করতা গান্ধার বন্দী করেছি পাখন্দ তুই কে রাগ ত্যাগ করি যেমন মর আগে একটু পিঠতে বন্দী করি নাই চন্দ্রগিরি নিক্ষেপ করুন শক্তি আহিতে দিয়া দুয়ার মুখ সেই সময়ত মোৰ লগত সময় অপচয় কৰি একো লাভ নাই ধৃতৰাষ্ট্ৰ বিদুৰ আৰু সুকৰ্ণ দুৰস্থা কৰা নহলে নহলে ইন্দ্ৰনীল ৰাজ্য ধূলিৰ লগত নিৰ্ভৰি হৈ যাব প্রস্তুত করে যুদ্ধে যা বাধা দেব মহারাজ আইবার হয় হত্য জমান নহয় মৃত্যুবরণ দুটার ভিতৰত এটা বাছি লবই শিক্ষাৰ জুৰি লৈ ভিক্ষা খুজিলে তোমালোকক দিব পাৰে কিন্তু এই সেনাপতি আৰু যুৱৰাজে কদাপি নিদিয়ে এওঁলোকৰ লগত বাক বিতণ্ডা কৰি একো লাভ নহয় বৈশ্যতা স্বীকাৰ নকৰিলে ব্যৱস্থা
রণযন্ত্র হয়ে কুরুপতি ভিতরস্থ রাম কৃষ্ণ হরি আরম্ভিলা রণ কৃষ্ণ হরি জয় খরা হাতে গজ কেতু ভূমিত পড়িলা তলে এতিয়াও দিগ্বিজয় সম্পূৰ্ণ হোৱাই নাগদণ্ডনৰ বাতিকিৰা এতিয়াও জীয়াই আছে এতিয়া আমি সমান্তৰাল
ওই হরিকাম সুন্দর জীবন শেষ করবো বন্দিত ফিরাবি দূরে দেখা করে মহা এ মহাপুরে নানা অস্ত্র মারে ঘনে এই ঘটনা আমি আমার পিতৃদেবক দিব আমি ভূখণ্ডর সর্বগতর কথা তাহারিও পাহৰিব পাৰি আপোনালোকে আমাৰ লগত সস্তীয়া প্ৰয়োগ কৰে আমি পৰম সন্তুষ্টিত নিশ্চয় না এই যাত্ৰা আমাৰ বাবে অমূল্য যাত্ৰা আমাৰ বাবেও কম সহজৰ কথা ধান
রাম